চেনেলটো আপুনি সাবস্ক্ৰাইব কৰিব আৰু সাপোৰ্ট কৰিব থ্যাংক ইউ সো মাচ মর্নিং গাইজ এতিয়া আমি সকলোবোৰ ইউটিউবাৰ ওলালো মিটআপৰ কাৰণে মিটআপত যাম এতিয়া মিটআপত সকলোবোৰ ইউটিউবাৰক এতিয়া লগ কৰি পেলাই এনজয় কৰিম আৰু তাত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হ'ব পাবজি খেলাও হ'ব এবাৰ চাম আমি কি হয় পিয়লি ফুকন ষ্টেডিয়ামলৈ যাই আছো সকলোবোৰ ইউটিউবাৰ আমাৰ লগত আছে ইয়াতে আমি এতিয়া কেচি ডক্স আছে বেংগল চৌধুৰী আছে তাৰপিছত সম্প্ৰ আছে এতিয়া মোৰ লগত আছে আমাৰ প্ৰিয়াংকুল চৌধুৰী প্ৰিয়াংকুল কিবা কৈ দিয়া হেল্ল' বিমান মই বিকাশৰ লগতে আহিছিলোঁ আৰু বহুত ভাল লাগিছে বহুত এক্সাইটেড হৈছোঁ আৰু এতিয়া আমি কিবা এটা খাবলৈ যাই তোমাৰ পৰা একোৱে কোৱা নাই আমি ৰাতিপুৱাৰ পৰা একো পোৱা নাই তেওঁৰ কাৰণে ভিডিঅ' এটা বনাই দিলোঁ চ' মানে শিৱসাগৰ এইখনেই আৰু ইয়াত বৰষুণ হৈ আছে মানে বহুত ভাল লাগিছে আৰু বহুত এক্সাইটেড আমি আৰু ইয়াত আহি আৰু এতিয়া আমি পিয়লি বিচাৰি গৈ আছোঁ খোৱাৰ বাবে হোটেল এখন বিচাৰি আছোঁ এতিয়া চাওঁ কি হয় এতিয়া আমি হোটেল বিচাৰি আছোঁ এয়া টেকনিকেল অসম আছে হাই হেল্ল' কি খবৰ সকলোৰে আমি গৈ আছোঁ এতিয়া মিটআপত এক্সাইটেড নে বহুত এক্সাইটেড হৈ আছোঁ একদম বহুত এক্সাইটেড লগ পাম সকলোকে আশা কৰিছোঁ মিটআপত সকলোকে লগ পাম আৰু আজি আৰু এটা প্ৰব্লেম হৈ গ'ল বৰষুণ দি আছে বৰষুণ দি থকাৰ কাৰণে বহুত মানুহে হয়তো ভাবিছে যে মানুহ নাহিব বা এইবিলাক সকলো নাহিব আমিতো অলৰেডি আহি পাই গ'লোঁ তো এতিয়া আগতে কি হৈছিল ফিল্ডৰ অপেন ফিল্ডত হ'ব লাগিছিল মানে মিটআপখন এতিয়া অপেন ফিল্ডত নহয় বাৰু এতিয়া ছাদৰ তলত হ'ব ছাদৰ তলত বহুত ডাঙৰ হেৰি আছে মিটিং হল আছে আপোনালোকে আহি যাব লগ পাম সকলোকে এতিয়া আমাৰ লগত আছে কেচি টক্স Hi guys, I'm back. How is the sauce? Tamam. গাইজ আমি এতিয়া হোটেল এখনত সোমাইছোঁ পৰঠা খাম বুলি এতিয়া আমাৰ লগত আছে টেকনিকেল কেচিদা আৰু প্ৰিয়াংকুল চৌধুৰী টেকনিকেল অসম এতিয়া আমি সকলোৱে পৰঠা খাই আছোঁ এতিয়া আমি খানা খাই এতিয়া আমি আহি পাইছোঁ শিৱদৌললৈ শিৱদৌলত আমি সকলোবোৰ ইউটিউবাৰ আছে এতিয়া শিৱদৌলৰ পৰা মিটআপত যাম এতিয়া আমি পাঁচটাত এতিয়া আহিলোঁ এতিয়া শিৱদৌল এইটো শিৱদৌল আপোনালোকে দেখিছে শিৱদৌল এতিয়া শিৱদৌলত যাম আমি আপোনালোকক দেখাই আছোঁ শিৱদৌল
এইটো হ'ল শিৱদৌল পিছফালে এইটো শিৱদৌলৰ পৰা আমি এতিয়া জয়পুখুৰী এইটো কি ভিউ আপোনাৰ ভিউটো এনজয় কৰক কি মজা ভিউ এইটো হ'ল জয়পুখুৰী সকলোবোৰ আমি ইয়াতে শ্ব'কেছ ষ্টক আছে আপোনাৰ চিত্ৰদা আছে তাৰপিছত জিতুদা আছে নাগাৰী এণ্টাৰটেইনমেণ্ট আছে এম টি ক্ৰিয়েশ্যন আছে এছআৰ ভাই আছে কত উঠি আছো কলচাৰ ভাই জিতুদাৰ লগত জিতুদা কিবা এটা কৈ দিয়া মানে আহি মই ভাবিছিলো যে মই হাজোত বাস কৰো হাজোত এখন পঞ্চতীৰ্থ আছে য'ত মানে মন্দিৰে শেষ কৰিব নোৱাৰি ঠিক তেনেদৰে শিৱসাগৰো এনেকুৱা এখন ঠাই কেৱল প্ৰসিদ্ধ মন্দিৰ আপোনালোকে কিতাপত পাইছে ডাঙৰ ডাঙৰ পুথিত পাইছে তাত ধুনীয়াকৈ উল্লেখ কৰা আছে শিৱসাগৰত কি আছে ঠিক তেনেদৰে এইটো এটা আমাৰ পিছলে যিটো পুখুৰী আছে বৰপুখুৰী ইয়াতে মাছবোৰ মোৰ সমান মানে মোৰ ইকুৱেল ইমান ডাঙৰ ডাঙৰ মাছ আছে লগতে হাঁহ আছে আপোনালোকে যদি দেখাব পাৰো দেখাম ইমান ডাঙৰ ডাঙৰ মাছ আৰু পিছফালে আছে আমাৰ এইফালে শিৱসাগৰ বন্ধুসকল ইয়ালৈ আহি যদি আপোনালোকে এবাৰ নামি দিয়ে পুখুৰীত তেতিয়াহ'লে আপোনাৰ জীৱন বা যৌৱনটো আৰু জীৱনত কামত নাহিব বুলি ভাবো মানে কামত নাহিব নহয় এইটো যদি আমি নাৱত ঘূৰো মানে প্ৰায় 1 ঘণ্টা লাগি যাব গোটেই ঘূৰিলে গোটেই বহুতেই ডাঙৰ লাগিব ন 1 ঘণ্টা লাগিব আৰু কি কওঁ যদি ইয়াত আপোনালোকে আহি নামে আৰু নামাৰ পিছত আপোনালোকে জীৱনত আৰু বিয়া পাতিব নোৱাৰিব মানে আপুনি উঠিবই নোৱাৰিব চ' যি নহওক আপোনালোকে ভিডিঅ'টো চাওক আৰু বহুত এনজয় কৰক বৰপুখুৰী মোৰ লগত কোন আছে জানে নাগাৰী এণ্টাৰটেইনমেণ্ট তো যিয়ে নহওক আমি গুৱাহাটীৰ পৰা আহিলো যোৱাকালিয়ে আমাৰ থাৰ্ড মিটআপ হ'ব শিৱসাগৰত আমি সেইকাৰণে শিৱসাগৰত আহিলো কিন্তু কথাটো হ'ল এনেকুৱা মানে বৰষুণৰ কাৰণে আমাৰ মিটআপটো অলপমান পিছুৱাই দিব লগা হ'ল আৰু শিৱসাগৰত চাবলগীয়া বহুত প্লেচ আছে আৰু ইয়াতে আমি এতিয়া বৰ্তমান আমি শিৱদৌলত আৰু জয়পুখুৰী না ৰাজপুখুৰী জয়পুখুৰী যিয়ে নহওক জয়পুখুৰী আপোনালোকে চাব পাৰে এইফালে পৰিৱেশটো আৰু জিম্পেলৰে শ্বটবিলাক লৈছে আপোনালোকে সেইবিলাকতো চাবই চ' এইফালে শিৱদৌল আছে চালো ভাল লাগিল আৰু যিবিলাকে শিৱসাগৰত লগ পালো বহুতকে লগ পালো আমাৰ ভিডিঅ' চোৱা তেওঁলোকক আমাৰ ফালৰ পৰা থেংক ইউ আপোনালোকে পাৰ্চনেলি এনেকে থেংক ইউ জনোৱা সম্ভৱ নহয় ভিডিঅ'ৰ জৰিয়তে থেংক ইউ জনাইছো আৰু চেনেলটো চাব ৰঙিয়া ক্ৰিয়েশ্যন ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব ভাল পালে লাইক কৰিব বেয়া পালে কমেণ্টত জনাওক যে এইটো ভুল হৈছে এনেকুৱা নহয় এনেকুৱা কৰিব লাগে চ' আমাৰ ফালৰ পৰা আপোনালোক সকলোকে থেংক ইউ চ' মাছ আৰু ৰঙিয়া ক্ৰিয়েশ্যন চাই থাকিব আপোনালোকক শিৱদৌলটো দেখালো এতিয়া আপোনালোকক দেখাম দেৱীদৌল এইটো হ'ল দেৱীদৌল তাৰপিছত এইটো হ'ল শিৱদৌল আৰু সেইপিনে এটা আছে বিষ্ণুদৌল এতিয়া আমি বিষ্ণুদৌললৈকে যাওঁ শিৱদৌলটো দেখালো দেৱীদৌলটো দেখালো এতিয়া বিষ্ণুদৌলটো কেনেকুৱা দেখা পায় সেইটো আপোনালোকক দেখাই আছো মই আহি পাইছো ইয়াতে এইটো হ'ল বিষ্ণুদৌল আপোনালোকক শিৱদৌল দেখালো দেৱীদৌল দেখালো এয়া হ'ল বিষ্ণুদৌল মই বাহিৰৰ পৰাই দেখাই দিছো কাৰণ ইউটিউবাৰ সকলো যাব লৈছে ইউটিউবাৰবোৰে তেওঁলোকৰ লগত ময়ো আছো যেতিয়া ময়ো যাব লাগিব সেইকাৰণে আপোনালোকক বাহিৰৰ পৰাই দেখাই দিছো আৰু
গাইজ আমি এতিয়া আহি পালোঁ ইয়াতে পিয়লি ফুকন ষ্টেডিয়ামলৈ। ইয়াত সকলোবোৰ ইউটিউবাৰ আছে। ইয়াত দেখিছে আপোনাৰ ইউটিউবৰ পোষ্টাৰ। এইটো আচলতে ইউটিউব মিটআপ নহয়, ইউটিউব অসমৰ ইউটিউব ফেন ফেষ্ট হয়। এতিয়া সকলোবোৰ ইউটিউবাৰ বহুত আহিছে, প্ৰায় 50-60 জনতকৈ ওপৰত ইউটিউবাৰ আহিছে। এতিয়া আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব। এতিয়া প্ৰগ্ৰেমত যাওঁ। ধন্যবাদ, ভাল লাগিল ইমান। আৰু ভাস্কৰ মই মাইকটো দি দিছোঁ। ভাল লাগিল আৰু এই চেগতে যিখিনি কাম কৰিলে ভাস্কৰ দাই খুব ভাল লাগিছে। আৰু এই চেগতে মই ভাস্কৰ দাই বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ ইউটিউবৰ ক্ষেত্ৰত শিৱসাগৰত ইমান ধুনীয়া এটা প্লেটফৰ্ম মানে গঢ়ি উঠিছে আৰু ইমান মানুহ হৈছে, খুব ভাল লাগিছে। আৰু এই চেগতে আমাৰ বিকাশে যেনেকৈ ঘূৰি মানুহৰ মাত দিলে, মই অকণমান তৰুণ গগৈ হৈছিল। শুনিবনে? এই পিছৰ যে নাম শুনিবনে? মাতো দিছোঁ। Ada di dalam pada bahasa, ada tak ada orang tu ya, ada sana boleh, ada tak, ada sana boleh, ada boleh mestilah bantuan ni, ada tak, saya tu. So dia nak kerja, dia tu main orang dia, ada apa apa? So mesti ada tu nama hari dah apa? So tak komedi rumah, bad facility ikut sekolah. So আজি আস্পৰ্ধাই যিখিনি এক্সপ্লেইন কৰিছে, তো থ্যাংক ইউ সো মাচ আস্পৰ্ধা। এৰ ইয়াতে কিবা কি কলা মোক কৰতে এটা তাৰপৰা কি হ'ল, মই আজি আইডা পালো মানে ছোৱালী এটাই মোক খুন্দা মাৰি পেলা একদমে দেখি একদম পা দেখি নহয় ছোৱালী ডাইৰেক্ট কৈছে কি তই ধুনীয়াকে ধুনীয়া ন পাতিবা আপুনি তাই দিয়ে। তো থ্যাংক ইউ সো মাচ। তই আকৌ এতিয়া মোৰ লগত আছে মনোজ ভাই। হাই মনোজ ভাই, কেনে খবৰ? বৰ্তমান খবৰ ভালে চলি আছে বাৰু। কেনে লাগে আমাৰ ইউটিউব ফেন ফেষ্টত আহি? খুব বেছি মানে একদম বহুত বেছি ভাল লাগিছে। হাউ ইজ দ্য জোচ? নকওঁ আৰু একদম বহুত বেছি ভাল লাগিছে। এতিয়া চাব চেনেলটো ৰঙীয়া ক্ৰিয়েশ্যন, আপোনালোকে ভালদৰে বনাই গৈ আছে, চাব। ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰিব। মোৰ লগত আছে সম্ৰাট দাদা। মোৰ বিৰাট ভাল লাগিছে। মই এখেতৰ লগত আজি শিৱসাগৰ আহিছোঁ, অকল ফেন ফিষ্টৰ কাৰণে আহিছোঁ। স্পেচিয়েলি মানে তেওঁৰ যোনটো চেনেল আছে সেইটো ছাবস্ক্ৰাইব কৰক, অতি সোনকালে লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো দাবুৱাবলৈ নাপাহৰিব। ভেৰি মাছ এক্সাইটেড, আজি পাৰফৰ্ম কৰিম মানে ধুনীয়া লাগিছে। এতিয়া মোৰ লগত আছে ফুকন দাদা। কেনে লাগিল আজি ইয়াত আহি? বহুত বেছি ভাল লাগিছে আজি আহি। চব ইউটিউবাৰ আমাৰ ভিউৱাৰ্ছ ছাবস্ক্ৰাইবাৰ চব সকলোকে লগ পাইছোঁ। লগতে ইভেণ্ট চলিছে সুন্দৰকৈ ধনী ইভেণ্টে প্ৰেজেণ্ট কৰিছে। লগতে ভাস্কৰ দত্তকেও ধন্যবাদ জনাব লাগিব। আৰু আমি বহুত গোটেই অল অসমৰ চুকে গোটেই সকলো ঠাইৰ পৰা আমি ইয়াত আহিছোঁ। চ' আশা কৰিছোঁ ইয়াৰ পিছত মিটআপটো ইয়াতকৈ যাতে ডাঙৰ হয় বা ফেচটো আৰু দিনক দিনে যাতে ইউটিউব এছাম ডাঙৰ হৈ গৈ থাকে। চ' ইউটিউব এছাম জিন্দাবাদ। ত' ৰঙীয়া ক্ৰিয়েশ্যন নিউজ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু চাপৰ্ট কৰিব। তো ফ্ৰেণ্ডছ, এতিয়া মোৰ লগত আছে ডিম্পু দা। নমস্কাৰ সকলোকে। কেনে লাগিল ডিম্পু দা? ভাল লাগিছে। এনেকুৱা মিটআপ আৰু হ'ব, এইটো থাৰ্ড হৈছে আৰু ফ'ৰ্থ হ'ব, 5 হ'ব, 6 হ'ব, 6 7 হ'ব, সকলোৰে হ'ব আৰু ভাল লাগিছে, খুব ভাল লাগিছে। চাপনা এতিয়া কেইটা বাজিল টাইমটো দেখুৱাই দিছোঁ। এতিয়া টাইমটো বাজিল প্ৰায় 4:20 হ'ল আৰু 4:20তো মানুহ যোৱাই নাই। আমাৰ ট্ৰেইন আছে 10টাত। সকলোৱে আহিল, ভাল লাগিল, বহুত মৰম পালোঁ। থেংক ইউ। নহয় জানো, মই জানো এইটো গান সকলোৰে ভাল লাগে, শুনিব ইচ্ছা যায়, কিন্তু মই শুনাব নোৱাৰি যিটো কপিৰাইট দিছোঁ। ভিডিঅ' অলপমান দীঘলীয়া হৈ গ'ল, তাৰ বাবে বেয়া নাপাব। মানে মই গোটেইখিনি কভাৰ কৰিব লগা হ'ল, সেইবাবে অলপ দীঘলীয়া হৈ গ'ল। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে আৰু যদি এইখিনিলৈকে চালে আপোনালোকে, তেনেহ'লে এটা লাইক দি দিব। লাইক দিলে ভাল লাগে আমাৰো, মানে কষ্ট কৰি বনাইছোঁ তো ভাল লাগে। তাৰপিছত যদি ভাল লাগিছে তেনেহ'লে লাইকটো কৰিবই নিশ্চয়, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ লগ পাম তেনেহ'লে নেক্সট ভিডিঅ'ত। টিল দেন হেভ এ গ্ৰেট ডে এণ্ড অলৱেজ কিপ স্মাইলিং। বাই।